আজি আমি প্ৰেজেন্ট টেন্সৰ দ্বিতীয়টো ভাগ আলোচনা কৰিম যাক আমি কম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ইয়াৰ ৰূপটো বা ফৰ্মটো চাওক সাবজেক্ট প্লাস এম ইজ আৰ প্লাস ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আৰু তাত হ'ব আইএনজি যোগ আৰু এক্সটেনশন বাকি সুৰা এম ইজ আৰ এখিনিক বি ভাৰ্ব বুলি কয় বি ভাৰ্ব বুলি ক'লে আপোনালোকে নিশ্চয় জানে কি পৰে তাত ইয়াত গো লগাই পেলে ইয়াক যদি আমি যোগ কৰো সংযোগ কৰা হয় তেনেহলে ইয়াৰ গঠনটো এনেকুৱা হ'ব যে আই এম গোইং উই আৰ গোইং ইউ আৰ গোইং হি সি ইট ইজ গোইং দে আৰ গোইং ইয়াৰ ব্যৱহাৰ কম যে বৰ্তমান সময়ত বা এতিয়া কথাষাৰ কওঁতে যেতিয়া একেৰাহে কামটো চলি থাকে এতিয়া মই সহজ অৰ্থত আপোনালোকক বুজাই দিওঁ যে বৰ্তমান সময়ত যদি কোনো এটা কাম চলি থকা বুজায় তেনেহলে ভাৰ্বৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় সাধাৰণতে ইয়াত কি থাকে জানেনে এটা ওয়াৰ্ড থাকে সেইটো হৈছে নাও মই এতিয়া কিতাপ এখন পঢ়ি আছো আই এম ৰিডিং এ বুক নাও বৰ্তমান এই কামটো চলি আছে গতিকে ই হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য আমি এতিয়া ইংৰাজী শিকি আছো উই আৰ লাৰ্নিং ইংলিছ নাও সিহঁতে এতিয়া ফুটবল খেলি আছে দে আৰ প্লেইং ফুটবল নাও এনেকৈ হ'ব আপোনালোকে গম পাব লাগিব ইয়াৰ দ্বিতীয়টো ব্যৱহাৰ কৈ আছো যে ভৱিষ্যতে কোনো এটা কাম নিশ্চয়কৈ কৰা বা হোৱা বুজালেও ভাৰ্বৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় সাধাৰণতে এনে বাক্যত সময়টো উল্লেখ থাকে ভৱিষ্যতে যদি কোনো এটা কাম নিশ্চয়কৈ কৰা বা হোৱা বুজায় আৰু তেনেকুৱা বাক্যটো কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হ'ব আৰু ইয়াত কি হ'ব এটা টাইমিং উল্লেখ থাকে যেনেকে মই কাইলৈ পুৱা 6 বজাত গুৱাহাটীলৈ যাম I am going to Guwahati কি হ'ব tomorrow মানে অহাকালি at 6 am তেনেকুৱা বাক্যবোৰতো আমি ব্যৱহাৰ কৰোতে তাক আমি গম পাব লাগিব যে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য হ'ব আমি কাইলৈ পুৱা 7 বজাত ইয়ালৈ আহিম We are coming here at 7 am. সিহঁতে কাইলৈ আবেলি 3 বজাত ক্ৰিকেট খেলিব They are playing cricket tomorrow at 3 pm. আবেলি হোৱাৰ লগে লগে pm এটা কথা মনত ৰখা খুবেই দৰকাৰ যে কিছুমান ভাৰ্বৰ ক্ষেত্ৰত কি হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ৰূপটো ব্যৱহাৰ কৰা নহয় যেনেকে কেইটামান এক্সাম্পল ক'ব পাৰি no had hear see feel recognize এনেকৈ ইত্যাদি মই প্ৰেজেন্ট টেন্সৰ 3 নম্বৰ ভাগটো আলোচনা কৰিম যাক আমি কম প্ৰেজেন্ট পাৰফেক্ট টেন্স ইয়াৰ ৰূপ বা ফৰ্মটো হ'ব সাবজেক্ট প্লাস হেজ হেভ মানে ইয়াক বি ভাৰ্ব বুলি কোৱা হয় আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল প্লাস এক্সটেনশন গড় ভাৰ্বটো লগাই যদি আমি ইয়াক সংযোগ কৰো তেতিয়া কি হ'ব ইয়াত সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ গম পাইছে আপোনালোকে মই ভাগ কৰি দেখাইছো I have gone we have gone you have gone he she it has gone কাৰণ ই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে has হৈছে they have gone ইয়াৰ প্ৰথম ব্যৱহাৰটো হৈছে কোনো এটা কাম এইমাত্ৰ অলপ আগতে যদি কামটো শেষ হোৱা বুজায় তেনেহলে এনে অৰ্থ প্ৰকাশ কৰিবলৈ তেতিয়া কি হ'ব ভাৰ্বৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় আৰু ইয়াত কেইটামান শব্দ থাকে সেই কেইটা হৈছে just now already never ever এনেকৈ কেইটামান শব্দ থাকিলে আপোনালোকে গম পাব লাগিব ই হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এক্সাম্পল মই কওঁ মই এইমাত্ৰ আহি পাইছো কাৰণ এইমাত্ৰ কামটো কৰি শেষ হৈছে গতিকে কি হ'ব ই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য I have arrived just now আমি এইমাত্ৰ ইংৰাজী শিকিছো we have learned English just now ইয়াৰ বি ভাৰ্বৰ লগত পাষ্ট পাৰ্টিসিপলটো যোগ হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল সিহঁতে এইমাত্ৰ ক্ৰিকেট খেলিছে they have played cricket just now এতিয়া মই ইয়াৰ 2 নম্বৰ ব্যৱহাৰটো ক'বলৈ লৈছো কোনো এটা কাম অতীতত কৰা হৈ গ'ল কিন্তু বৰ্তমানত সেই কামৰ ৰিজাল্ট বা ফলাফল যদি চলি থাকে এনে অৰ্থ বুজালেও ভাৰ্বৰ
প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় সাধাৰণতে এনে বাক্যত কি থাকে এয়া মই আগতে কৈ দিলোঁ অলৰেডি য়েট আদি শব্দ ব্যৱহাৰ থাকিব পাৰে অলৰেডি মই কোৱা নাছিলোঁ বাৰু নেভাৰ ইভাৰ কৈছিলোঁ সেইকেইটাও থাকিলে আপোনালোকে গম পাব লাগিব যে ই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য কেইটামান এক্সাম্পল চাওক মই ইতিমধ্যে ভাত খালোৱে মানে কামটো মানে কৰি শেষ কৰিলোৱে গতিকে কি হ'ব আই হেভ অলৰেডি ইটেন ৰাইচ ইটেন ই হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গতিকে ইটেন হ'ল আমি ইতিমধ্যে অংকটো কৰিলোৱে উই হেভ অলৰেডি ডান দ্য ছাম সিহঁত এতিয়াও অহা নাই দে হেভ নট কাম য়েট সি ইতিমধ্যে চিঠিখন লিখিলে হি হেজ অলৰেডি ৰিটেন দ্য লেটাৰ এতিয়া ইয়াৰ ৩ নম্বৰ ব্যৱহাৰটো মই ক'ব ওলাইছোঁ কোনো এটা কাম অতীততে আৰম্ভ হৈ বৰ্তমান নাইবা কথাষাৰ কোৱা সময়লৈকে চলি আছে এনে অৰ্থ বুজালেও ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় সাধাৰণতে এনে বাক্যত কি থাকে সিন্স ফৰ আদি শব্দ ব্যৱহাৰ কৰা হয় কামটো আৰম্ভ হোৱা সময় দিয়া থাকিলে সেইখিনি সময়ত কি হ'ব সিন্স আৰু কামটো কৰা মুঠ সময় দিয়া থাকিলে তেতিয়া হ'ব ফৰ এটা এক্সাম্পল লৈছোঁ মই এইখন চহৰত 2000 চনৰ পৰা বাস কৰিছোঁ I have lived in this town since 2000 আমি মানুহজনক 5 বছৰ ধৰি চিনি পাইছোঁ We have known the man for 5 years সিহঁতে 3 মাহ ধৰি ইংৰাজী শিকিছে They have learned English for 3 months আজি মই আপোনালোকৰ আগত মানে প্ৰেজেণ্ট টেন্সৰ দুটা ভাগ আলোচনা কৰিলোঁ আৰু সেই দুটা হৈছে প্ৰেজেণ্ট কণ্টিনিউয়াছ আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্স এই দুটা ভাগত যদি আলোচনা কৰাত আপোনালোকৰ কিবা অসুবিধা হৈছে তেনেহ'লে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব কাৰণ এইখিনি ভাষা বুজি পোৱাত কিছু হয়তো অসুবিধাও হ'ব পাৰে তেতিয়া মই আপোনালোকক যিমানখিনি পাৰোঁ খুব সহজ প্ৰক্ৰিয়াৰে যদি পাৰোঁ মই বুজাই দিবলৈ চেষ্টা কৰিম নোটখিনি সংগ্ৰহ কৰি দিবলৈ চেষ্টা কৰিম মোৰ মনৰ পৰা গতিকে আজিলৈ আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ মই মীনাক্ষীয়ে আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ টাটা বাই বাই লাভ ইউ অল সকলো ভালে থাকক সুস্থ হৈ থাকক হাঁহি মাতি থাকক আৰু মোকো আশীৰ্বাদ কৰিব যাতে ময়ো সুশৰীৰে সবল হৈ থাকিব পাৰোঁ নমস্কাৰ